এটা নন পলিটিক্যাল অর্গানাইজেশন হয়। আমি 7 তারিখ ফেব্রুয়ারিত এই সংগঠনটো আমি শপত লৈ এটা এডক কমিটি আমি গঠন কৰিছোঁ। যিমান মাৰ্টিয়াৰ্ছ আছে তাত আমি হোমেজ দি পেলাই আমি শপত লৈ পেলাই এইটো আমি সংগঠনটো ফৰ ছেপাৰেট বড়োলেণ্ড আমি এই সংগঠনটো আমি জন্ম দিছোঁ। এই সংগঠনটো এটা নন পলিটিক্যাল অর্গানাইজেশন হয়, কিন্তু কালি কিছুমান মেম্বার্স আমি জনামতে কিছুমান মেম্বার্স ফ্রম অল বড়ো স্টুডেন্টস ইউনিয়ন তাতে মিসআন্ডারস্ট্যান্ডিং হ'ব পাৰে, নহলে ভুল বুঝাবুঝি হ'ব পাৰে। কারণ আমি প্রেস মিটতে আমি এইটো আমার এইমস এন্ড অবজেক্টিভসটো ব্যাখ্যা কৰিবলৈ আমি বিচাৰিছিলোঁ, কিন্তু তাতে ইহঁতে আমাক হুদাও নাই, আমার লগত ডিসকাশনও কৰিব কিবা আমার লগত কথাই পাতা নাছিলে, ডাইরেক্ট আহি পেলাই আমাক এটাক কৰিলে। তাৰপিছত ভেন্ডেলাইজেশন হল, এসল্ট হল, আমার এজন মেম্বার ইনজুর্ড হল। সেইকাৰণে আমি এই ইনসিডেন্টটো কন্ডেম কৰোঁ আৰু আমি ৰাইজসকলক বড়ো ৰাইজসকলক আমি এইটোৱে এটা অনুৰোধ কৰোঁ যে মিসআন্ডারস্ট্যান্ডিং হ'ব পাৰে আমার অর্গানাইজেশনের বিষয়ত, যে কোনো পলিটিক্যাল লিঙ্ক আছে নেকি কি আছে নেকি। মই এইটো ক্লেরিফাই কৰোঁ আজি এই মিডিয়া মাধ্যম দি যে আমার বড়ো ন্যাশনাল স্টুডেন্টস ইউনিয়ন এটা জাতীয় স্টুডেন্টস ইউনিয়ন হয়, এটা জাতীয় সংগঠন হয়। তাতে ছাত্রবিলাকে বড়ো ইস্যু যোনটো আমার সোশিও পলিটিক্যাল সোশিও ইকোনমিক রাইটস আছে, যোনটো আমার কনস্টিটিউশনাল রাইটস আর্টিকেল 2 to 3 এইটো মেনশন করা আছে। UN ডিক্লারেশনত যোনটো ইন্ডিজিনিয়াস পিপলস রাইটস, যোনটো আমার ফরেস্ট রাইটস, ল্যান্ড রাইটস, আমার সেপারেট হোমল্যান্ডর রাইটস যোনটো আছে আমার ইন্ডিয়ান কনস্টিটিউশনত, সেই মাধ্যম দি আমি এই আন্দোলনটো স্টার্ট কৰিব বিচাৰিছিলোঁ। এই সংগঠনটো আমি জন্ম দিছোঁ। এই উদ্দেশ্যটো আমার বড়োফা উপেন্দ্রনাথ ব্রহ্ম যে তার আইডিওলজি তার ভিজন যে এদিনে মানে আমার বড়ো সমষ্টি বড়োসকলে এটা হোমল্যান্ড থাকিব। আপুনি জানে ইন্ডিয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, তাতে বিহাৰী আছে, বিহাৰীৰ কাৰণে বিহাৰ আছে, এজন পাঞ্জাবীৰ কাৰণে পাঞ্জাব আছে, এটা এটা ঘৰ আছে সবৰ। কিন্তু আমার বড়োসকলৰ আমাকো এটা ঘর লাগে, যোন ঘরের নামটো হব বড়োল্যান্ড। সেইকাৰণে আমি এই সংগঠনের মাধ্যম দি ফর দ্য সেপারেট মুভমেন্ট আমি এইটো স্টার্ট কৰিব বিচাৰিছোঁ। আৰু এই আন্দোলনটো নন ভাইলেন্স ডেমোক্ৰেটিক্যালি এইটো প্রসেস হ'ব আৰু এইটো স্টার্ট হ'ব। আৰু আমি ৰাইজসকলক এইটোৱে আহ্বান জনাইছোঁ যে আমার উদ্দেশ্যটো পিওর আৰু আমার উদ্দেশ্যটো একদম সেক্রেট হয়, যে আমি এটা উপেন্দ্রনাথ ব্রহ্মর আইডিওলজি দি আমি চলোঁ। আমার সংগঠনের মোটোটো হল जों बर' মানে আমি বড়ো। উপেন্দ্রনাথ ব্রহ্মই কৈ গৈছিলে যে বড়োত মই কৈ দিওঁ এইটো যে रोदायावबो आं बर', हारायावबो आं बर', मेलेमावबो आं बर', थैयावबो आं बर', जानायावबो आं बर', लोंनायावबो आं बर'। जोंनि आइडेन्टिटी, जोंनि कालचार, जोंनि सेफगार्डनि थाखायनो, जोंनि राव हारिनि थाखायनो जोङो बे फाइटखौ नांनो नागिरदों। बे उद्देশ্যजोंसो जोङो थांनो नागिरदों। जों रावबो डिफारेन्ट अर्गानाइजेशनफोरजों खुनु क्लेश जानो लुगैया। जों मोनसे नन पलिटिकल अर्गानाइजेशन। जोंजों सोरबाहा माबा मोनसे दुखु मोननाय दंबा जोंजों सावरायफैनो हागोन, जों सावरायगोन। जोंखौ अबेबा पलिटिकल अर्गानाइजेशना सुखुवाखैबा जोंजों रायज्लायफैनो हागोन। जोंखौ मोजां मोनदोंब्ला, जोंनि उद्देশ্যखौ सापर्ट खालामबा
जोंनि अर्गानाइजेसनखौ फैनानै जोंखौ सापर्ट होनो हागोन एनि पलिटिकेल अर्गानाइजेसन जोंखौ सापर्ट होनो हागोन एनि स्टुडेन्ट अर्गानाइजेसन एनि जातीय संगठन जोंखौ सापर्ट होफैनो हागोन जोंहा मोनसे इनक्लुसिभ अर्गानाइजेसनसो जों हारिखौ रैखाथि आरो खौसेथि लाबोनोसो जों बे संगठनखौ दादों जोंनि संगठना थांनाय फैगोन बोसोराव जोङो खौसेथि लाबोनो थाखायसो जोङो बेखौ दानाय जादों दिफेन बर'खौ जोङो खावलायो जे जोङो खुनु एना एनि जानो लुगैयाखै नोंथांमोनहा जुदि जोंजों सावरायनो लुगैदोंबा जों वेलकाम नोंथांमोनहा जोंखौ माबा मोनसे साजेसन होनो लुगैदोंबा जों वेलकाम नोंथांमोनहा गाज्रि मोनदोंबा जोंखौ बुजायनो थाखाय जों वेलकाम आरो एबसुल' नङा BSUआबो जोंजों लोगोसे जोंखौ साजेसन होनो लुगैदोंबा जों वेलकाम जों मोनसे नन पलिटिकेल अर्गानाइजेसन जानानै जोङो बेखौनो रायजो राजाखौ खावलायो जे जोंनि हारिया दा बेसेबां गाहायाव थांखो साख्रि आवलाफोरनाव सोंहै साख्रि आवलाफ्रा मिथिगौ स्टुडेन्टसफोरनाव सोंहै स्टुडेन्टसफ्रा मिथिगौ साख्रि आवलाफ्रा डिपार्टमेन्टआनो गैला डिपार्टमेन्टफ्रानो उथुल फुथुल जाजोब्बाय स्टुडेन्टसफ्रा आनएमप्लयड जाजोब्बाय बेफोर रियेल इस्युनि थाखाय जों नांनो नागिरदों बर' हारियाव दिनै जोंखौ जोंनि समाजाव जोंखौ जुदि माबा मोनसे खैसाराव फान्दायनो नागिरदोंबा आं एभ्रि पलिटिकेल अर्गानाइजेसनखौ आङो सांग्रां जानानै थानो थिनो जे जोंखौ खुनु पलिटिकेल मोनसे एजेन्डानि थाखाय बाहायनो नाङा जों बेखौनो रायजो राजाफोरनिफ्राय खावलायो गोजोन